Hello everyone, welcome back to my channel. So আজি বনাম ঘুগুনি বনাম সেই কাৰণে কেৰাহীত তেল গৰম কৰি ললো আৰু ব্যাকগ্ৰাউন্ড কিন্তু গম পাই গৈছে এটো কিচেন হল মই গুৱাহাটীত যত আছো তাৰ কিচেন হয় একচুয়ালি গুৱাহাটী আহি গলো বিহুৰ আগে ছোৱালীৰ স্কুল এডমিশন হোৱা নাই একচুয়ালি অনলাইনতে হয় কিন্তু আইডি খুল নোখোৱা কাৰণে ইয়াত আহিব লগা হ'ল দুদিনৰ কাৰণে হৈছে জাস্ট আৰু এফালে তেল গৰম হৈ গল পিয়াজ বিলাহী ধনিয়া আদা পেষ্টটো সব ৰেডি কৰি থৈছো আৰু তেল গৰম হোৱাৰ পিছত অকমান পিয়াজ এটা একটুকু দি পেলাই চেক কৰি লৈছো আৰু যে তেলটো গৰম হোৱা নাই আৰু এয়া দেখিছে নে পিয়াজটো একদম ধুনিয়াকে যেতিয়া মানে ধুনিয়াকে বাবলিং হ'ব ধৰিছে না ভাজ খাব ধৰিছে এতিয়া গম পাই গৈছো যে তেলটো গৰম হৈ গল সো এতিয়া দিম ইয়াত পিয়াজ অকমান পিয়াজৰ মানে ঘাম ওলোৱালৈকে অকমান পিংক সেড হোৱালৈকে ভাজিম তাৰ পিছত বাকিখিনি যি আছে সেইখিনি দিম আৰু পিয়াজ ভাজি হৈ গল এতিয়া দিলো আদা নহৰু পেষ্ট তাৰ পিছত অকমান লৰাই পেলাই দিম বিলাহী আৰু ধুনিয়াকে ভাজি মানে ধুনিয়াকে বিলাহীটো যেতিয়ালৈকে ভাজ খায় তেতিয়ালৈকে ভাজি থাকিম আৰু তাৰ পিছত দিলো ধনিয়া এতিয়াও দিম আৰু লাষ্টতো দিম মানে যেতিয়া হৈ যায় তেতিয়াও দিম আৰু এতিয়া গুটেখিনি মছলা ধনিয়া পাউডাৰ জিৰা পাউডাৰ লাল গুড়া পাউডাৰ সব একেলগে দি দিছো আৰু হালধি আৰু লগতে নিমখ এইখিনি দি পেলাই ধুনিয়াকে ভাজি ললো আৰু বাকিখিনি মই ভিডিও কৰিবই নহল ইমান দেৰিকে মানে তাড়াতাড়ি হৈ গল সেই কাৰণে ইয়াত মানে ঘুগুনি মই অলপ বইল কৰিয়ে থৈছিলো সেইখিনি টুকি লৈ ভাজি দিলো আৰু ভাজি পেলাই ধুনিয়াকে ভাজি হৈ যোৱাৰ পিছত অকমান গৰম পানী দি উতলাই দিছো এয়া আৰু তাৰ ওপৰত ধনিয়া দি দিছো আৰু এইখিনি আজি বেলেগকে মানে ভিডিও কৰিবই নহল তাৰ কাৰণে বেয়া নাপাব আৰু এইখিনি হৈ গল আৰু এতিয়া সাৰ্ভ কৰিব আৰু গৰমে গৰমে খাব এয়া ঘুগুনিৰ লগত বনাইছিলো পুৰি একচুয়ালি পুৰি কাটি বনাইছে এনেকুৱা ট্ৰায়াঙ্গল শেপত তেনেকা ছোৱালীয়ে ভাল পায় সেই কাৰণে আৰু ইফালে আছে দৈ আজি এখেতে দৈ লৈ আনিছিলে কিনা দৈ একচুয়ালি ঘৰত বনালে মই একদিনে খাব পাৰি নেক্সট দিনাখনৰ কাৰণে বেছি টেঙা হৈ যায় সেইকাৰণে খাব নোৱাৰে সেইকাৰণে কিনা দৈ হ'লে মিঠাও থাকে ছোৱালীয়ে খায়ো ভাল পায় ঘৰৰ দৈটো নাখায় তাই সেইকাৰণে বহুত ধুনীয়া হৈছে খাই চাবা এবাৰ বহুত টেষ্ট আছে এনেকৈ বনাই চাব ৰেচিপিটো ভালকৈ দিব নহ'ল ভিডিওটো কৰিব থাকিয়ে গ'ল সেইকাৰণে আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ অলপ ওচৰতে মানে দোকান এখনলৈ ছোৱালীৰ বস্তু এটা বনাব দিছোঁ দেখুৱাম কি বনাব দিছোঁ চ' ভিডিওটো আগলৈ চাই থাকিব চ' ফ্ৰেণ্ডছ ওলালোঁ সেই দেখিছেনে মধ্য 12টা নহয় 1টা বাজিব 20 মিনিট আছে ওলালোঁ এতিয়া যাম মেজিকত যাম নামি পেলাই বস্তুখিনি ল'ম আৰু গুচি আহিম পটককৈ কাৰণ দুপৰীয়া খেতো আহিব ভাত খাবলৈ তো আহে 2:30 পৰা 3টা বজাৰ ভিতৰত আহি যায় তো সেইটো মানে সময় পোৱা আগতে আহি পাব লাগিব খানাও বনাব লাগিব ন চ' এতিয়া গৈ থাকোঁগৈ ছোৱালীৰ কাৰণে সোণৰ ইয়াৰিং বনাব দিছিলোঁ কিন্তু বনাই হোৱা নাই এয়া দোকানখনতে আছোঁ চ' দেখাব নহ'ল আপোনালোকক আহি আছোঁ ন আইচক্ৰীম Orange flavor. হেল্ল' ফ্ৰেণ্ডছ চ' ৰুম আহি পাই গ'লোহি আৰু ৰুমত অহাৰ পিছত ছোৱালীজনী এনেকুৱা 2 চাৰ্ট পাইছে আজি আহোঁতে দোকানত সোমাইছিলোঁ ভাবিলোঁ চব্জি দুটামান কিনি লৈ যাওঁ ফ্ৰেছ অলপ ভাল চব্জি কেইটামান চ' কিনিব সোমালোঁ তাইক লাগে চকলেট অলৰেডি আইচক্ৰীম খাইছেই আৰু লগতে লাগে তাইক চকলেট লাগে নহ'লে চিপছ মই কৈছোঁ গৰমত এনেও তাই দুদিন আগত পেট বেয়া বমি হৈছে ডিচেণ্ট্ৰি হৈছে তো খাব নালাগে তই বেলেগ কিবা ভাল বস্তু কিন নাই তাইক চিপছ নহ'লে চকলেট লাগে মই কৈছোঁ নিদিওঁ গুচি লৈ আনিলোঁ তাৰপিছত ৰুম অহাৰ লগে লগে 2 চাৰ্ট দিছোঁ এতিয়া ঠাণ্ডা হৈ শুই আছে আজিৰ পৰা উল্টা পুল্টাকৈ জেদ কৰিলে যে এনেকৈ কোবাম মই ধুনীয়াকৈ কৈ আছোঁ পেট বেয়া নালাগে খাব তুমি ভাল বস্তু কিবা লোৱা দৈ খোৱা বা কিবা জুচ খোৱা ORSৰ বা বিস্কুটকে কিবা অৰিঅ' বিস্কুটটো লৈ লোৱা লৈ পেলাই হৰলিক্সৰ লগত খাবা নাই তাইক চিপছ লাগে আৰু চকলেট এনে দাঁতৰ কাৰণে সিদিনাখন হস্পিটাল এইটো বিস্কুট ময়ে খাম এই বিস্কুটটো ময়ে খাম এতিয়া বহি খাম তাইক দেখুৱাই তাইকো খাব নিদিয়া কথা ক'লে নুশুনে এতিয়া বনাওঁগৈ ভাত পানী কাৰণ 2টা বাজিছে চ' এখেত আহিবই কমচে কম 40 মিনিটত সব হৈ যাব লাগিব 2:30 মানতো আহি পাব চাগে চ' সেইকাৰণে পুটুককৈ বনাই লওঁ তাৰপিছত আকৌ লগ পাই আছোঁ। सो फ्रेंड्स खाना बना
বনাই হৈ গ'ল বাপুহৰ তাৰপিছত এতিয়া ছোৱালীজনীক ভাতকেইটামান খুৱাই দিওঁ একচুৱেলি তাই নিজে খায় কিন্তু মানে নিজে খালে সম্পূৰ্ণ ভাতকেইটা নাখায় তো থাকি যায় কেইটামান সেইকাৰণে ভাবিলোঁ আজি খুৱাই দিওঁ ওলাই গৈছে ভাগৰো লাগিছে তাইৰ লগতে পিটনো খাইছে তো ভাবিলোঁ খুৱাই দিম তাইক নিজে হয় এজনী ন ইমান গৰম পৰিছে তোমাৰ থাকিবলৈ মন যোৱা নাই মই তাইক কৈছোঁ যে ভিতৰতে ফেনৰ তলত বহি ভাতটো খুৱাই লোৱা কিন্তু তাই নাখায়হে কৰা খুৱাই দিব লাগে বুঢ়ী হৈছে ইমান ডাঙৰ হৈছে খুৱাই দিব লাগে পিটন খালে যে আজি কেনেকৈ পাইছে কৰা আহা কৰে নুশুনে যেতি হৈছে আমাকতো এনেকুৱা যেতিয়া ঐ দাগ পৰি আছে এতিয়া দাগ পৰি আছে চা তেৰি কালি আৰু ভিডিঅ' নকৰিলোঁ আৰু আমাৰ ছোৱালী আজি টকলা কৰি আনিছে চাওঁ খুলি দিয়া দেখাই দিয়ক ফুট নহয় তোমাৰ চুলিটো দেখাই দিয়া আকৌ নহয় অকণমান দেখাই দিয়া নাই তাই চুলিটো পাতল আছিলে জন্মৰ পৰা খুলিয়াই দিয়াই নাই সেইটো কাৰণে হৈ গ'লতো চুলি এনে টেনশ্যন লৈ আছে মাষ্টাৰ বেলটো লগালে বোলে চুলি কলা আহে আৰু ঘন আহে বোলে মাষ্টাৰ বেলে নহয় মাষ্টাৰ অইল মাষ্টাৰ ৱাল অইল অইল তেল সৰিয়হ তেল সৰিয়হ তেল হুইটো লগালে বোলে ঘন আহে আৰু কলা আহে ঠিক আছে সো এতিয়া বাজিছে 10টা আৰু খাব লৈছোঁ চাহ ৰুটি চব্জি ৰাতিপুৱা এয়াই বনালোঁ ইহঁতৰ হুলস্থুল হেল্ল' এভৰিৱান এয়া ৰেডি হৈ ওলাইলোঁ আৰু ছোৱালীজনীক এইফালে কাপোৰটো উঠাই টকলা সো এতিয়া স্কুল যাওঁ তাই এডমিশ্যনটো হোৱা নাই তো আজি এডমিশ্যন কৰিব লাগিব একচুৱেলি অনলাইনতে কৰিব পাৰিলোঁ হয় তাই আইডিটো খোল খোৱা নাই সেইকাৰণে আকৌ আহিব লগা হ'ল চ' এতিয়া স্কুল যাওঁ ব'লক স্কুল গৈ আছোঁ আৰু ছোৱালীয়ে মূৰটো ঢাকি লৈছে ৰুমাল দি স্কুলত হেনো এনেকৈ যাব চুলি নলোৱাকৈ এতিয়া দেখুৱাচোন খুলি পেলাই দেখুৱাচোন তোৰ তেনেহ'লে দেখা খুলি পেলাই যা আৰু নলগাবি নলগাবা লাষ্ট টাইম পিছাংগী স্কুল এডমিশ্যন হৈ গ'ল আৰু তাই এবাৰ UKGত পালেহি আৰু ৰিজাল্টটো যেনেকৈ ভাবিছিলোঁ তেনেকৈ কৰিছে চ' সেইটো কাৰণে তাই মোক কৈ আছিলে মামুক পেষ্ট্ৰি খুৱাবলৈ লৈ যাবা চ' তাইক অকণমান লৈ আনিছোঁ চ' পেষ্ট্ৰি খুৱাওঁ আৰু আজিৰ ব্লগটো ইয়াতে এণ্ড কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে টিল দেন বাই বাই